নমস্কাৰ। আজি আমি বৰপেটা টাউনত অৱস্থিত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে স্থাপন কৰা বৰপেটা সত্ৰ চাওঁ আহক। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। যদি ভাল পায় লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ইংৰাজী 1583 চনত শ্ৰী শ্ৰী মাধৱদেৱে বৰপেটা থান স্থাপন কৰিছিলে। পিছলৈ থানখনৰ নাম বৰপেটা সত্ৰ নামেৰে নামাকৰণ কৰা হ'ল। ইতিহাস প্ৰসিদ্ধ তুলসী গছৰ খুঁটা দেখাৰ সৌভাগ্যকণ হ'ল। কীৰ্তন ঘৰলৈ ভিতৰলৈ প্ৰৱেশ কৰা নিষেধ, সেইবাবে আমি দূৰৰ পৰা সেয়া জানো। এই গৃহভাগৰ নাম হৈছে দৌল। দৌলত যে 7টা চিৰি আছে, সেই 7টা চিৰিয়ে সৰগলৈ যোৱা বাট বুজুৱায়। কীৰ্তন ঘৰৰ 2 বেৰত এনেকৈ ভগৱান শ্ৰীকৃষ্ণৰ লীলা মূৰ্তিকলাৰে আকৃতি কৰা আছে। যেতিয়া মহাপুৰুষ মাধৱদেৱে সত্ৰখন ত্যাগ কৰিছিলে, তেতিয়া তেখেতে শ্ৰী শ্ৰী মথুৰাধা বুঢ়া আতাদেৱক সত্ৰখনৰ দায়িত্ব দিছিলে। এইটো নতুন মিউজিয়াম। মাধৱদেৱৰ যিমানবোৰ সামগ্ৰী আছে সেইবোৰ সকলোখিনি সংৰক্ষণ কৰা হ'ব। আৰু এই মঠ থকা ঠাইখিনি হৈছে মাধৱদেৱৰ বাসস্থান। আৰু এই ভাগ গৃহ হৈছে শ্ৰী শ্ৰী ৰামআতাৰ ভিঠি। এইখিনি স্থান হৈছে খটখটি ঘাট। খটখটি ঘাটতে কালীয় দমনৰ মূৰ্তিভাগ বনাই থোৱা আছে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ, আতা পুৰুষ আৰু ভকতবৃন্দই এই খটখটি ঘাটতে স্নান কৰিছিলে। এই ৰঙিয়াল ফুলখিনি মাধৱদেৱে নিজে ৰোপণ কৰা। এইখিনি স্থানত ধূপ জ্বলোৱা হয়, চাকি জ্বলাবলৈ ইয়াত দিয়া নহয়। ভাস্কৰৰ ভিতৰত থকা অক্ষয় বন্তি গছি কীৰ্তন ঘৰ নিৰ্মাণৰ সময়ৰ পৰাই অবিৰত ৰূপে আজিলৈকে প্ৰচলিত হৈ আছে। ৰঙা ৰঙৰ গৃহভাগ দেখিছে যে, সেই গৃহভাগ হৈছে বদলা আতা বা পদ্ম আতাৰ ভিটি। ইয়াত মানুহে যি কামনা কৰে মনৰ কামনা পূৰ হয়। ইয়াত চেনি আগবঢ়ালে সুফল পোৱা যায়। শ্ৰী শ্ৰী মাধৱদেৱৰ শাস্ত্ৰ অধ্যয়নাগাৰ। এই গৃহভাগক ভাগৱত গৃহ বুলিও কোৱা হয়, কাৰণ ইয়াত ভাগৱত অধ্যয়ন কৰে। নতুন এটা ব্লগত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।